প্রতিটা হুকুম পুলিশ আল্লাহ পাক এলান করে দিয়েছেন যে মই দুটা রাস্তা দিয়ে দিছো ফালহামাহা ফুজুরাহা ওয়া তাকওয়াহা, এটা ভালোর রাস্তা, এটা পাপের রাস্তা। তোমাকে জ্ঞান দিছো, আকল দিছো, এই জ্ঞানের ঝুঁকি পাইছা বেয়া কিন্তু ভাব কিন্তু তার পিছু তো যদি বেয়া বলে জানিও বেয়া তো করি আছে তেতে করি থাকা আজ মহল্লা দিয়া হয়েছে, আজ এরি দিয়া হয়েছে। কালে হাসর ময়দানত ইয়ার হিসাব দেওয়া হবো, ইয়ার বিচার করা হবো। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করেছে লা তাযুলু কদম ইবনে আদম ইয়াউমুল কিয়ামাতি মিন ইনদা রাব্বিহি হাত্তা ইউসআলু আন খামস। কিয়ামতের দিন যখন হাসরের ময়দানত বান্দাই ভরে এটা কদম নড়চড় করিব নোৱাৰিব, তেতিয়ালৈকে যেতিয়ালৈকে কি বান্দাই পাঁচটা প্রশ্নের উত্তর দিব নোৱাৰিব। পাঁচটা প্রশ্নের যেতিয়ালৈকে উত্তর দিব নোৱাৰিব, তেতিয়ালৈকে বান্দাই এটা কদম ভৰি নড়চড় কৰিব নোৱাৰিব। আৰু কি হ'ব? তপস্য, সেই সূৰ্যৰ গৰম, সূৰ্যৰ তপত, ৰ'দৰ তপত প্ৰতিটোৱে এটা মুছল্লাত কৰি দিয়া হ'ব। যাৰ যিমান পাপ হ'ব, যাৰ যিমান পংকিলতা হ'ব, দুষ্কাৰ্য হ'ব, গুনাহ হ'ব, সিমানেই ভয়ংকৰ আৰু দুৰ্গন্ধময় ঘামত সাঁতুৰি থাকিব। কাৰোবাৰ থাকিব ভৰিলৈকে, কাৰোবাৰ কঁকাললৈকে, কোনোবাই ডিঙিলৈকে মুঠ কৰি সাঁতুৰি থাকিব, কোনোবাই সম্পূৰ্ণ তল যাব পাপৰ কাৰণে ঘামত। সেই ঘাম কি? ৰিৱায়তত আহিছে হাদিছৰ ব্যাখ্যা, যদি সেই ঘাম কিমান গৰম, সেই ঘাম যদি কি কৰা হয় উহুদ পাহাৰত গৈ ঢালি দিয়া হয়, তেন্তে উহুদ পাহাৰ পৰ্যন্ত গলি পানী হৈ যাব, পানী হৈ যাব। আৰু যদি তাৰ এটা কাটৰাও এই দুনিয়াৰ বুকুত পেলাই দিয়া হয়, তেন্তে তাৰ দুৰ্গন্ধ, তাৰ বদবু ইমানেই বেয়া, ইমানেই ভয়ংকৰ, এই পৃথিৱীত থকা মানুহ আৰু জানোৱাৰ প্ৰতিটোৰে দিমাগ ফাটি যাব তাৰ দুৰ্গন্ধ। সেই দুৰ্গন্ধময় ঘাম মানুহ সাঁতুৰি থাকিব পাপৰ কাৰণে, আৰু তেনে অৱস্থাত খাৰা হৈ থাকিব লাগিব তেতিয়ালৈকে যেতিয়ালৈকে নেকি পাঁচটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব। পাঁচটা প্ৰশ্ন কি? আমি উমৰিহি ফিমা আফনা, তোমাক এটা জীৱন দিয়া হৈছে, গোটেই জীৱন কি কামত ব্যয় কৰিলা, কি কামত ব্যয় কৰিলা? আজি জবাব দিয়া। কি কৰিলা গোটেই জিন্দগীত? মাত্ৰ দুনিয়াই কৰিলা? মদ, জুৱা, সকলো নাপাক, সকলো নফসানিয়াতৰ খাৱাহিছত মত্ত থাকিলা, মোৰ কাৰণে একো নকৰিলা, মোৰ হুকুম নুশুনিলা, মোৰ হুকুম নামানিলা, মোৰ ৰসুলৰ আদৰ্শ আৰু আখলাকক আঁকোৱালি নললা, তেন্তে কি কৰিলা? আচ্ছা জবাব দিয়া। ওয়ান শাবাবিহি ফিমা আবলা, উত্তৰ দিয়া। এটা মই যৌৱন দিছিলো, তুমি ধমকি দিলে মানুহ ঠাণ্ডা হৈ গৈছিল, মানুহ চুপ হৈ গৈছিল। সেই যৌৱনী অৱস্থাত, সেই তাকতৰ দ্বাৰা, সেই শক্তিৰ দ্বাৰা, সেই মুখৰ জবানৰ দ্বাৰা, সেই দিমাগৰ দ্বাৰা যি চিন্তা কৰিব পৰা শক্তি মই দিছিলো, গৱেষণা কৰিব পৰা শক্তি মই দিছিলো, চলিব পৰা, ফুৰিব পৰা, চিন্তা কৰিব পৰা, এহসাস আৰু অনুভৱ কৰিব পৰা মই তাকত দিছিলো। সেই যৌৱন পাই তুমি কি কৰিলা মোৰ কাৰণে? কি কৰিলা? মাথো কেৰা, লুডু, জুৱা, আড্ডা, নাপাকিয়াতত কটালা, তেন্তে হাসৰৰ ময়দানত জবাব নহ'ব। ৩ নম্বৰ প্ৰশ্ন, ওয়া মালিহি মিন আইনা কাসাবা, ধন সম্পত্তি জিন্দগীত কিদৰে অৰ্জন কৰিলা? কাৰোবাৰ পৰাই মাৰি, কাৰোবাৰ পৰাই কাঢ়ি, না হাৰাম ৰাস্তাত গৈ এক অৰ্জন কৰিলা, এক ইনকাম কৰিলা? ওয়া ফিমা আনফাকা, আৰু ক'ত খৰচ কৰিলা? আজি হিচাপ হ'ব যৌৱনৰ, আজি বিচাৰ হ'ব জীৱনৰ, আজি ফাইছলা হ'ব জান্নাতৰ অথবা জাহান্নামৰ, আজি ফাইছলা হ'ব ৰহমতৰ অথবা লানাতৰ। সেইদিনাখন কোনো বাচিব নোৱাৰি। আজি যদি ৰসুলক কোনোবাই পাহৰি পেলাইছে, আজি যদি আল্লাহ পাকৰ হুকুমক পাহৰি কোনোবাই দিন গুজাৰা কৰিছে, কোনো কথা নকৰিব পাৰিব। কবৰত যোৱাৰ পিছত তেওঁৰ সেই দাদাগিৰি, সেই দম্ভালি খতম। ৩ পৰিমাণৰ দম্ভালি আল্লাহ পাকৰ ওচৰত নচলিব। কাৰোবাৰ ইচ্ছা হৈছে মানিছে, কাৰোবাৰ ইচ্ছা হোৱা নাই মনা নাই, কাৰোবাৰ জাহান্নামৰ পৰা বছৰ ফিকিৰ আছে তেওঁ কষ্ট কৰিছে, কাৰোবাৰ চিন্তা নাই, জাহান্নামত যে গ'লেও কোনো কথা নাই, তেওঁ কষ্ট কৰা নাই, ফিকিৰ কৰা নাই, চিন্তা কৰা নাই, কি দৰকাৰ আছে? আপুনি যেতিয়া মাটিৰ পৰা ধান পাব লাগিব, আপুনি খেতি কৰিব লাগিব, আপুনি হাল বাব লাগিব, আপুনি তাত ৰোৱা পুতিব লাগিব, মেহনত কৰিব লাগিব, তাৰ জংঘলক চাফ চিকুণ কৰিব লাগিব, তাৰ পিছত গৈ সেই তাত ধান
জাহান্নামী হওয়ার কারণে একো করারও প্রয়োজন নাই। 5 নম্বর প্রশ্ন তো আছিল ওয়ামা যারা আমিলা ফিমা আলিমা, মই যে শিক্ষা দিছিল, মই ডিগ্রি দিছিল, মই গ্রাজুয়েশন করাইছিল, মই পড়ার কারণে দিমাগত শক্তি দিছিল, সেই শিক্ষা লাভ কৰি সমাজৰ কাৰণে, মানুহৰ কাৰণে, ৰসুলৰ কাৰণে, ইছলামৰ কাৰণে কি কৰিলা? সেই ডিগ্রি লোৱাৰ পিছতো প্ৰতিটো মুহূৰ্ততে আল্লাহ আৰু আল্লাহৰ ৰসুলৰ নাফৰমানিতে লাগি থাকিলা নে কিবা